ওটা কোন হাতিটো ধুনি নাম কি হাতিটোৰ ওটা নামটো কি ৰত্নমালা আমাৰ ৰত্নমালাই পুৰা কলা হৈ আছে ওয়েলকাম টু মাই ইউটিউব চেনেল পল্লৱ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো বেলেগ দেখুওৱা নহয় আজি এটা মানে কি বহুত দূৰৰ পৰা হাতী এটা আহি আছে দুনিৰ পৰা আৰু দুনিৰ পৰা হাতীটো আহিছে দেখুৱাই আছোঁ তাৰে কেনেকুৱাকৈ আপোনাৰ কল খাই আপোনাৰ গাজি খাই তেনেকুৱাকৈ দেখুৱাই আছোঁ আৰু বহুত ডাঙৰ নকৰোঁ আৰু দৰঙত তেলচুৰা আছে পল আছে আৰু এইকেইটা আছে আমি চাম ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ বহুত কৰি দিব কিবা এটা কৈ দিয়া মানে কেনে মজা আছে বহু দিনৰ মূৰত হাতী এটা আহি আছে আমাৰ গাঁৱত আহিছে এইটো হাতীটো বঢ়িয়া ইমান সুন্দৰ দৃশ্য আৰু হাতীৰ দৃশ্য বহুত ধুনীয়া সেইটো হাতী আহিছে বহুত ঘূৰা কৃষ্ণ 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 আমাৰ অনুপে কল দিছে এতিয়া ওটা কোন হাতীটো ধুনি নাম কি হাতীটোৰ ওটা নামটো কি ৰত্নমালা আমাৰ ৰত্নমালাই পুৰা কলা হৈ আছে হাতী পুৰা আৰু গজৰাজ গজৰাজ পুৰা ইহঁতৰ তাত মানে হেৰি চেৰি দিলোঁ পুৰা কল গাজি আৰু আপোনাৰ চাউল তাউল এইবিলাক খুৱাই দিলোঁ আৰু ভাবিতৰ আপা আছে কি কোৱা ভাবিতৰ আপা একো নকৰা নেকি ভাই আৰু বহুত ধুনীয়া আৰু আজিৰ দিনটো আৰু ভাল ভগৱানৰ তাক দেখা পালোঁ গণেশ বাবা আৰু বহুত ধুনীয়া লাগিল হাতীটো দেখিলা নে নাই কেনেকুৱা পিছে আমাৰ কণ পুৰা হাতীটো দেখিলা নে নাই আহি আছে কেনে হাতী দেখিলা নে নাই কাজিয়া লগাটো মেইন কথা নহয় তোমালোকে মোৰ ভিডিঅ'ত উঠি থাকা কিবা এটা কৈ দিয়া মোৰ ভিডিঅ'ত হাঁহি দিয়া আমাৰ দৰঙত আৰু আহি আছোঁ আমি হাতীটো চাই হাতী আৰু সেইখিনি চাই আমি কল চল খুৱাই কিনে আমি আৰু বস্তিৰ ফালে ওলাইছোঁ আমি ধেমালি কৰিব আহিছোঁ ইয়াতে আৰু লগত আছে আমাৰ কণকণ আমাৰ দৰঙৰ কণকণ বুলি কয় আৰু ইয়াক মই কিবা দেখাত মানে তেলচুৰা আনপাই দেখোন সেইকাৰণে তেলচুৰা বুলি কওঁ সেইকাৰণে কিবা ভাল লাগে নে কি কোৱা আৰু বাকী আমাৰ আলহী হয় এইটো আৰু আমাৰ আলহী হয় ঘৰ হ'ল খতৰা মন্দিৰ দৰঙৰ খতৰা মন্দিৰ আৰু দৰঙীয়া ভাষা কয় মই অলপ মানে কামৰূপীয় কিহৰ কাৰণে হ'লেও জানা মানে মোৰ অলপ বেজেৰাত ঘৰ আছিল ককাহঁতৰ সেইকাৰণে মোৰ অলপ মানে কামৰূপীয় ভাষা হয় কিন্তু লিখিত মাৰিব চেষ্টা কৰোঁ সেইকাৰণে কিন্তু দৰঙৰ এটা ভাষা কৈ দিয়াচোন কি বুলি ক'ম ভাত খোৱাটো কেনেকুৱাকৈ কোৱা এই ভাত খাব যাওঁ তাৰপিছত আৰু কি বুলি কয় স্কুলত কেতিয়া যা সেনেকুৱা কৈ দিয়া তুমি অলপ স্কুলত ৰাতিপুৱা যাওঁ আৰু দৰঙীয়া ভাষা এতিয়া আমি অলপ পৰিৱেশৰ মাজত আহিছোঁ আৰু সুন্দৰ এটা মানে পৰিৱেশৰ মাজত আহিছোঁ আৰু কি কোৱা এই ইউটিউবৰ বিষয়ে ইউটিউব মানে কি তুমি চোৱা নে নোচোৱা ইউটিউববিলাক চাওঁ এতিয়া ভিডিঅ' কোনটো বেছি চোৱা তুমি কাৰ নামটো বাদ কোনটো চোৱা তুমি ইউটিউবত কাৰ ভিডিঅ' চোৱা তুমি পল্লৱ ব্লগছৰ ভিডিঅ' মানে বস্তিৰ পাছত আমাৰ পুখুৰী খান্দি আছে পুখুৰী ডাঙৰ পুখুৰী বহুত ডাঙৰ পুখুৰী হয় আৰু পুখুৰীটো পূৰা খান্দি আছে JCB লাগি আছে আৰু তাৰে আপোনালোকক অকণমান দেখুৱাই আছে এইটো পুখুৰী হয় আগতে আপোনালোকক দেখিছোঁ ইয়াত পানী আছে ফকলেণ্ড বুলি কয় ফকলেণ্ড কিন্তু JCB বুলি লেখাই আছে নে কি কোৱা কি বুলি কয় এইটো ফকলেণ্ড আকৌ কোৱা ফকলেণ্ড আকৌ কোৱা ফকলেণ্ড
আৰু এইটো পুখুৰীত মানে আগতে আছিল জংঘল আছিল বহুত জংঘল আছিল আৰু তাতে মানে কি আৰু জংঘল আছিল কাৰণে এটা ফেয়া আছিল তাতে ফেয়াটো উঠাই দিব আৰু আমাৰ গাঁৱত এইবাৰ পূৰা মীন পালন কৰিব বহুত ডাঙৰকৈ মানে কি পাৰকেইটা দিছে আগতে সৰু পাৰ আছিল বানপানী উঠিছিল সেইকাৰণে মানে ডাঙৰ পাৰ দিছে ডাঙৰ আৰু ইয়াতে মানে কি আৰু আগতে মাছটো গৈছিল সেইকাৰণে মানে ছেভ কৰি দিছে আৰু কাষে সেইকাৰণে এইবাৰ মাছ পোৱাটো বহুত ভাল হ'ব আৰু এইবাৰ উন্নতি হ'ব যেন পাইছোঁ আৰু এই মানে এই পুখুৰীটোৰ আৰু বহুত ধুনীয়া আৰু কাৰণ কি কোৱা এই পুখুৰীটো উন্নতি হ'ব লাগে হ'ব লাগে